Hey dosto, welcome back to my YouTube channel. আজি আপোনালোকৰ মাজলৈ অন্য এটা বেলেগ ধৰণৰ ইন্টাৰেষ্টিং ভিডিও লৈছো। বাৰু বলক ভিডিওটো আৰম্ভ কৰো। অসমবাসীলৈ মই মৰম যাচিলো অসমৰে সন্তান হৈ ৰচনা ৰচিলো মোৰ ৰক্তৰে ভৰা মোৰ গানৰ কলম হলো অসমীয়া আমি চাও জয় অসম ইন্টাৰেষ্টিং মানে একদম সাংঘাতিক ইন্টাৰেষ্টিং ভিডিও এটা মাজলৈ আপোনালোকক আজি লৈ আহিছো আৰু যেটো ৰ'দ পৰি আছে সেইবাবে হাতটো অলপ এনেকৈ দি আহিছো ৰ'দটোৰ পৰা অলপ বেলিটোৰ পৰা অলপ সাৱধানে আহিছো আৰু যেটো বস্তু চাব আহি আছো আমাৰ গাঁৱৰে হয় আজি আৰু এই বেকগ্ৰাউণ্ডত দেখিছে এইবিলাক খেতি গাঁৱৰ মানে খেতিয়কসকলে খেতি কৰে ধানৰ খেতি কৰে আৰু য'ত আহি আছো সেই জেগাটোৰ নাম হৈছে এটা বৰপুখুৰী পাৰ বুলি কয় আহোম ৰজাৰ দিনত স্থাপিত এটা কোনে বনাইছিলে নাজানো আমি আৰু আপোনালোকক দেখাবলৈ আহি আছো কিমান ডাঙৰ এটা পুখুৰী আৰু পুখুৰী পাৰটো মানে ইমানেই যথেষ্ট ডাঙৰ পুখুৰী আৰু পুখুৰী পাৰটো আপোনাৰ কি কয় তিল এইটো বিহুত কিবা পিঠা বনাই যে পিঠা বনোৱা তিল আছে সেই তিলৰ বাবে খেতি কৰি আছে তিল লাগিব যিহেতু বিহুত আহি আছে বহাগ মাঘৰ বিহু আহি আছে কাতি বিহু আহি আছে মানে তিল প্ৰয়োজন হ'ব পিঠা বনাবলৈ বনাই আছে তিলৰ খেতি কৰিছে আৰু আহি আছো লাহে লাহে ভিডিওটো চাই লওক যদি ভিডিওটো চাই ভাল লাগে লাইক কৰিব কমেণ্ট কৰিব যিমান পাৰে শ্বেয়াৰ কৰিব আৰু যদি এতিয়াও চেনেলটো ছাবস্ক্ৰাইব কৰা হোৱা নাই ছাবস্ক্ৰাইব কৰি ল'ব দেই কৈছিলোঁ বেছি দূৰ নহয় বুলি আহি যেন তেনে পালোহি বৰপুখুৰী পাৰ আৰু বলক লাহে লাহে গৈ আছোঁ ময়ো গৈ আছোঁ আৰু আপোনালোকে মোৰ লগে আহি থাকক কেনেকুৱা ইণ্টাৰেষ্টিং হয় চাই থাকক আৰু ময়ো চাম আপোনালোকে মোৰ লগতে আপোনালোকেও চাব আৰু লগত আহি আছে মোৰ লগৰ দুজন বাৰু বলক চাই থাকক লাহে লাহে আহি পেলাই পালোহি বৰপুখুৰী পাৰ আৰু মোৰ লগতো সেই দুজন আহিছে সেই দুজন গৈ আছে আগে আৰু মই আহি আছোঁ পিছে দেখুৱাইছোঁ এইটো পুখুৰী চাওক কিমান ডাঙৰ পুখুৰী এটা আৰু চাব মই লাহে লাহে দেখা যাম এক চাইডৰ পৰা মই ঢাপে আহি আছোঁ আৰু ঢাপটো দেখাইছোঁ কিবা খেতি কৰিছে এয়া নিশ্চয় কিবা খেতি মই কৈছিলোঁ তিল এনেকৈ কিবা খেতি কৰিছে এয়া খেতি আৰু দেখাই যাম যিমান পাৰোঁ আপোনালোকক ভিডিঅ'টো এইটো যে দেখিছে পুখুৰীটো এইটোৱেই আহোম ৰজাৰ দিনত কিবা কৰি মানে হৈছিলে আৰু কোনে বনাইছিলে এইটো নাজানো আৰু মোৰ যে লগত আহিছে সেই এজন দাদা হয় আৰু মানে লগতে এজন ভাল বন্ধু লগ পালোঁ আৰু তেওঁকো চিনাকি কৰি দিম বাৰু বলক গৈ থাকোঁ আৰু দেখিছে পুখুৰীটো কিমান ডাঙৰ নিশ্চয় মানে এই পুখুৰীটো যিমানেই ডাঙৰ এই পুখুৰীটো মানে এক পাক ঘূৰিবলৈ হ'লে আধা ঘণ্টা মানে 45 মিনিটমান সম্পূৰ্ণ হৈ যাব আৰু ইমানকৈ ভিডিঅ'টো দেখাবও নোৱাৰোঁ চাই থাকক ফ্ৰেণ্ডছ কৈছিলোঁ যে মোৰ বন্ধুটোক চিনাকি কৰি দিম বুলি আৰু কৈ দিয়া তোমাৰ নামটো নমস্কাৰ মোৰ নাম শ্ৰী বিতুপন দাস আৰু ই কোৱা শুনিছোঁ ই বহুত ধুনীয়া বাঁহী বজায় হেনো আৰু ই এটা বাঁহী শুনাব সকলোকে আৰু তুমি কি শুনাবা প্ৰথম মই এবাৰ ৰাসত মানে এটা সুৰ বহুত পপুলাৰ হৈছে সেই সুৰটো প্ৰথম শুনাই দিম বুলি ভাবিছোঁ ঠিক আছে শুনোৱা লোৱা বহুত ভাল বাঁহী বজাই শুনালা ধন্যবাদ আৰু তুমি এয়া বাঁহী যে বজাইছা তুমি ক'ৰবাত প্ৰশিক্ষণ লৈ আছা নে তুমি নিজে শিকিছা মই এতিয়ালৈকে ক'তো শিকা নাই মই নিজে চেষ্টা কৰি আছোঁ বজাবলৈ অঁ ঠিকে তুমি এই বাঁহী কিনা নে এনে ঘৰতে সজোৱা হয় মই কিনাও আছে আৰু ঘৰত নিজে বনাই বজাইছোঁ আৰু এইটো কিনা চাগে ন এইটো কিনা হয় এইটো কিনা হয় বাঁহী আৰু এইকেইটা ঘৰত বনোৱা সেইকেইটা চাওঁ দিয়া দেখাই দিম এইকেইটা বৰগীতো বজোৱা হয় নেকি হয় তুমি বৰগীত চৰগীত জানা নহয় বজাব বৰগীত জানো অলপ চলপ অঁ শিকিছাহে ন নিশ্চয় শিকা নাই এতিয়ালৈকে শিকা নাই মানে নিজে ঘৰত চেষ্টা কৰি আছোঁ ঠিকে আছে এইবাৰ কি শুনাম বুলি ভাবিছা এইবাৰ বিহুকে শুনাই দিওঁ অঁ ঠিক আছে শুনো আহক বাঁহী
ধন্যবাদ। ধুনীয়া বজাইছা, বহুত ধুনীয়া বজাইছা। এইবাৰ বিহু কিবা গান এটা শুনাবা ন? নিশ্চয় গান এটা শুনাম বাৰু। অঁ ঠিক আছে, হ'ব আৰু শুনি যাম। শুনাই দিওঁ আৰু। অঁ শুনোৱা। ধন্যবাদ। থেংক ইউ। আৰু আপোনালোকে যে দেখিছে বেকগ্ৰাউণ্ডটো, আৰু এইটোৱে বৰপুখুৰী পাৰ হয়। আৰু মোৰ দাদাই কেমেৰা কৰি আছে, আৰু দাদাই দেখাই দিব বেকগ্ৰাউণ্ডটো, আৰু দেখুৱাই দিয়া। আৰু তুমি এইবাৰ আমাৰ অসমৰ সকলো জনগোষ্ঠী হৈ এটা বাঁহী শুনাব পাৰিবা? পাৰিম। নিশ্চয় শুনিম, বজোৱা। শুনো, তাকে শুনো অলপ। এতিয়া মই এটা লাষ্টত বিহুৱে সামৰণি মাৰি দিবলৈ লৈছোঁ। সামৰিবা। আৰু তুমি যে ইমান ধুনীয়াকৈ ক'তো প্ৰশিক্ষণ নোলোৱাকৈ ইমান ধুনীয়াকৈ বজাইছা, আৰু যাতে ভৱিষ্যতে আৰু আগবাঢ়ি যোৱা তুমি, আৰু তাৰে কামনা কৰিলোঁ। আৰু যাতে মোৰ চেনেলটোৰ কথা কৈ দিয়া তুমি এবাৰ, বন্ধু যিহেতু তুমি। এই চেনেলটো এতিয়া ভিডিঅ'টো চালে আপোনালোকৰ ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰি দিব। আৰু যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, সকলোৱে ছাবস্ক্ৰাইব কৰি ল'ব। এতিয়া সামৰণি টাইমত তুমি সকলোকে কি শুনাম বুলি ভাবিছা? এবাৰ কি শুনাম ন? এতিয়া তুমি কিবা এটা সামৰণি সুৰ এটাকে শুনোৱা, চবেই শুনোৱা। বিহুৰ লাষ্টত যিটো বজাই সেইটোকে বজাই দিওঁ। হ'ব, ঠিক আছে, বজোৱা।